কোতে কান্দে দাপৰ দুৱাৰৰ খিলি খিলি বেগেনাৰ পাত। বিচাৰি এখন ৰেষ্টুৰেণ্ট পালোঁ আৰু সেইখন হৈছে এখন হিল ৰেষ্টুৰেণ্ট। তো ইয়াতে এতিয়া খানাটো খাম আমি। গুড মৰ্ণিং গাইজ। তো আজি দেওবাৰ, আৰু দেওবাৰ বুলি ক'লেই মোৰ ফুৰিবলৈ মন যায় নহয় জানো। তো আজিও আহিছোঁ অৰুণাচলৰ লংডিঙলৈ বুলি। তো আহক আজি দিনটো কি কৰোঁ চাই থাকক। তো এয়া ধুনীয়াকৈ গেটৰ সন্মুখত পাই আমি অৰুণাচলত সোমাবৰ কাৰণে এণ্ট্ৰি কৰিবৰ কাৰণে এয়া ধুনীয়াকৈ পাছ বনাই লৈছোঁ। গম পাই অৰুণাচলত সোমাবৰ কাৰণে পাছ দৰকাৰ হয় নহয় জানো। তো ব'লক। এতিয়া আছোঁ আমি লংডিঙত আৰু এইফালে ফটো ছেশ্যন। পাহাৰ ही পাহাৰ, কোৰা ही কোৰা। আমি সেইফালৰ পৰা আহিছিলোঁ ন। इधर से आके इधर होके हम लोग इधर जाके फिर इधर। वाह, हम दोनों खड़े होंगे वहाँ, फोटो खींच रहे हैं। देखो ये है हमारी कबीर सर। हाउस द दोस्त। हाय। আহি আছোঁ কিন্তু এতিয়া ভোক লাগিছে, গতিকে ভাত খাবলৈ বোলে এয়া লংডিং ৰিজৰ্টত বুলি সোমাই আহিছোঁ। পাহাৰৰ পৰা নামি নামি আৰু এয়া আমাৰ কবি ছাৰে এয়া ৰিজৰ্টলৈ আহিছোঁ ৰিজৰ্টখন পোৱাহি নাই। এয়া বহুত পাহাৰ বগাই বগাই আহিব লগা হৈছে। ৱাও, মজা ঘৰ এটা আছে ইয়াতে চাওক। এয়া লংডিং ৰিজৰ্ট পালোহি। গান লাগি আছে এনে পিছফালে দেই, बैकग्राउंड कॉफी आही যাব পাৰে। ये हमारा तरुण सर, मतलब ये आसामीज नहीं जानते हैं इसलिए हिंदी में बोलना पड़ रहा है इसको। तो ये भी আছে আমাৰ দেৱব্ৰত ছাৰ। মজা ভিউটা আছে দেখোতে, ভাল লাগিছে, পুৰা নেচাৰেল হয়। দুখৰ খবৰ, আমি ইয়াত খাব নাপালোঁ কাৰণ ইয়াত বহুত টাইম লাগি যাব খাবলৈ। ইয়াত আহি অকল ফটো ছেশ্যন কৰা হ'ল, ধুনীয়া ধুনীয়া ফটো উঠাইছে জয়ন্ত ছাৰে। বিচাৰি এখন ৰেষ্টুৰেণ্ট পালোঁ আৰু সেইখন হৈছে এখন হিল ৰেষ্টুৰেণ্ট। তো ইয়াতে এতিয়া খানাটো খাম আমি। তো ব'লক খানাটো খাই লওঁ। কোটছ লিখি থৈছে ইয়াতে, নেভাৰ ষ্টপ, অলৱেজ মুভ অন, ৱৰ্ক হাৰ্ড ইন চাইলেন্স, লেট ইয়ৰ ছাকচেছ বি দ্য নইজ। ফাইনেলি বিচাৰি এই ভাত পাই গ'লোঁ খাবলৈ। ফাইনেলি বিচাৰি এয়া ভাত খাব পাই গ'লো। ইয়ালৈ এয়া চিকেন, মজা লাগিছে চিকেনটো। বইল লাই খাই মজা লাগিছে। চিকেন। তো লংডিঙৰ পৰা আমি ৰিটাৰ্ণ আহিলোঁ এতিয়া। ইয়াত চলি আছে এইপিনে ফটো ছেশ্যন আৰু ইধাৰ হে हमारा তৰুণ ছাৰ এণ্ড ইমৰান ছাৰ। মজা ভিউ, আহিব পাৰে আপোনালোকে। পাহাৰ চাওক কি মজা লাগিছে। এইপিনে ৰিলছ বনাই আছে চাই লওক। এইপিনে আমাৰ দেৱব্ৰত ছাৰ আৰু এইফালে গোটেই মানুহ। ৰাইডিং हो रहा है, वीडियो राइडिंग। सेकेंड वाला একেবাৰে শেষত অলপ বিহু কৰিলোঁ। বিহু থাকিবই আৰু, অসমীয়াৰ তেজতে বিহু নহয় জানো। তো চাওক বিহুটো। মাজতে বুৱতী নৈ চৰাই হলে উৰি গলোহেঁতেন দুহাতে দুপাখি লৈ মঞ্জিল, কোতে কান্দে দাপৰ দুৱাৰৰ খিলি খিলি বেগেনা পাতে মঞ্জিল, কোতে কান্দে দাপৰ দুৱাৰৰ খিলি খিলি বেগেনাৰ পাত।